নমস্কাৰ মোৰ উন্নতি ভিডিঅ'লৈ। আজি ৰাতিপুৱা মানে মাংস মাছ একো খোৱা নাই, পুৰা নতুন চাউলৰ মাৰ ভাত কৰি বনাই লৈছোঁ। আৰু আলুখানা আৰু বটাতে খাইছোঁ মই। আলুখানা নিমখ তেল পিঁয়াজ একেলগে ভাতকেইটা দি সানি লৈছোঁ আৰু বটা লৈছোঁ। এতিয়া এনেকৈ খাওঁ, এনেকৈ খাই পেলাই একদম ভাল লাগে। মাছ মাংস খাই মাছ মাংস খাবই ইচ্ছা নোযোৱা হৈছে। আৰু মায়ে আৰু পেহীও খাই আছে মোৰ লগত একেলগে। আমি ৰ'দত বহি বহি খাই আছোঁ। ৰাতিপুৱা ইমান ঠাণ্ডা দিছে, ৰ'দটো পুৱাই পেলাই খাওঁতে ভাল লাগছে। আৰু এইফালে ছাগাল সুমে কবিৰ পাথবা গোটা আছে। ৰ কবিকেইটা হৈছিলে খালাই গোটা। এৰে পালেং শাকো পাথোপাও খাইছে। আমি খোৱা নাছিলোঁ, ডাঙৰ ডাঙৰ হৈ আছিল, থৈ দিছিলোঁ। গাঁঠি দিবাক লাগে নুগুলব ওপৰত দেখি। ওপৰত কেনেকৈ গাঁঠি দিবি? বস্তু খাটা হোৱা নাই। তাৰ লগত বেৰা দি লওঁ ৰ'ব, টিঙৰ বেৰা। আমাৰ বেৰা দিয়া হৈ গ'ল, ছাগাল সোমাব নোৱাৰা কৰি। এফালে সেইটো বেৰা আছে, একফালে মানে ভাঙা আছে, সেইফালে দি আহে ছাগাল সোমাব। মই বিন ছিঙিব আছোঁ, বিন লাগি আছে। এই দুদিন মানে ছিঙি নাছিলোঁ, বেলেগ চব্জি আছিলে নে ছিঙবা আছে আৰু এইফালে লাগি আছে। বেছি পুৰত হ'লে খাই ভাল নেলাগে, কোমলতে ভাল লাগে খাই। নিমাই এৰেও খাচি চাওঁ, এৰে আধা আধা নাই বিনবিলাকৰ। বিনৰ চেৰান ছিঙি লওঁ ৰ'ব। লাগি থাকিলে ভাল লাগে। আছে লাগি দুডালমান আগগিলাক ফুলি আছিল। বিন ওলাল, আধা কেজি মানে হ'ব। আলু দি খিচখিচকৈ কাটি ভাজি খালে 2 ভাজাৰ হৈ যাব। বেলেগ এদিন আপোনালোকক কি কি খেতি লগাইছোঁ দেখাম ৰ'ব। ইমান কষ্ট কৰি খেতি কৰা যায়, তাৰপিছত যদি ছাগাল খাই বেয়া লাগি যায়। ইমান পতি কৰিলেও নহয়, আৰু হোৱাকেইডালো যদি খায়। ছাগত এটা লাও লাগি আছে, আগতে এটা খাইছোঁ আৰু এইটো এটা লাও। বেছি বগাই নে লাও, সেইফালে এটা জালি আছে। আৰু এইফালে এই লাই শাক গোটেইখিনি ফুলি গৈছে। সৰিয়হৰ ফুল আন পায়, লাই শাকৰ ফুল। মায়ে পানী কাঢ়া ভাত বনাব, সেইকাৰণে চচত বহাই দিছে। আৰু এইফালে মই বেঙেনা ভাজিছোঁ। আৰু এই আদা নহৰু থেতেলাই লৈছোঁ, লগতে এই বিলাহী মটৰ আৰু পিঁয়াজ কাটি লৈছোঁ। এইফালে কণী বনাম। নাই যে আলহী আহিছে, আলহী বোলে মাছ মাংস নাখায়, সেইকাৰণে কণী বনাম। মই ঔটেঙা আৰু ওলকবি দি দালি বনাইছোঁ। আৰু এইফালে বেঙেনা ভাজা হৈ গ'ল, আৰু এতিয়া আমি কণী বনাম। তেল গৰম হৈ আছে। ভাজি লওঁ ভালকৈ। তেজপাত আৰু জলকীয়া দিছোঁ, আৰু ইয়াত পিঁয়াজ দিলোঁ। এইখিনি অলপমান ভাজি ল'ম ৰঙচুৱাকৈ। এইখিনি অলপমান ৰঙচুৱাকৈ ভাজি ল'ম। আৰু ইয়াত এইখিনি আদা ৰহুন এইখিনি দি দিম, আৰু পিঁয়াজ আৰু আদা ৰহুনখিনি ভাজি ল'ম ভালকৈ। আৰু ইয়াতে মছলাখিনি দি দিম, আৰু এইখিনি জিৰা আৰু জালুক গুড়ি কৰি থৈছোঁ, অকণমান ৰেড চিলি দি দিম, আৰু অলপমান ধনিয়া। এইখিনি ভালকৈ ভাজি ল'ম। হৈ গ'ল, আৰু ইয়াতে বিলাহীখিনি দি দিম।
আৰু এইখিনি ভালকৈ ভাজি ল'ম। অলপমান নিমখো দিওঁ যাতে বিলাহীখিনি অলপমান কোমল হৈ যায়। এইফালে মছলাখিনি ভাজা হৈ গ'ল আৰু ইয়াত কেঁচা মছলাকেইটা দি দিম। আৰু এইখিনি অকণমান ভাজি ল'ম। এইখিনি ভাজা হৈ যায় তেল ওলাইছে আৰু বহুতো ভাজি নলওঁ। আৰু এইখিনি অলপমান ভাজি ল'ম। আৰু ইয়াত অকণমান নিমখো দিম। এতিয়া নিমখ অলপমান কমকৈ দিছিলোঁ। সোৱাদ অনুযায়ী অলপমান পানী দিম। এইফালে কণীৰ আঞ্জা উতলি আছে পুৰা আৰু এইফালে মাছৰ আঞ্জা। আৰু আলহীয়ে কণী খাব, আমাক লাগে কণী বনোৱা নাই, আমাক লাগে মাছ আছে দুপৰীয়া এতিয়া আৰু মাংস অলপমান। আৰু ইয়াত অলপমান গৰম মছলা দিম, গৰম মছলা দি নুমাই থৈ দিম। এইফালে এই বিহুৰে ৰোৱা পঠা মাংস গৰম কৰি আছোঁ। দিনততো ঠাণ্ডাই, ৰ'দটো কাৰাকৰ দিছে, তথাপিও গধূলি ইমান ঠাণ্ডা পৰিছে। জুই জ্বলাই জুই পুৱাই আছোঁ বোলে। আৰু লগতে পানীও দিছে, গৰম পানী হৈ আছে, জুই পুৱাই আছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।